हेलो কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে মই আজি কোমোৰা আৰু মাছৰ জোল অকণমান লৈ আহিছো দে কোমোৰা হয়তো নিশ্চয় সবে খায় বিশেষকৈ আমি হাঁহৰ লগত খাও নহয় জানো পিছে মই আজি মাছৰ লগত বনালো মাছৰ লগত অৱশ্যে বহুতে খায় অৱশ্যে মই আজি বেলেগকৈ বনাইছো মাছ 4 পিস নিমখ হালধি খানি লৈছো কোমোৰা আৰু আলু এনেকৈ কুকাৰত বইল কৰি লৈছো ইফালে এখন কেৰাহীত তেল গৰম হ'বলৈ দি দুটামান মেথি গুটি দি দিলো মেথি গুটি মই কিয় দিও জানে নে মাছত আকৌ মেথি গুটি অকমান দি যদি আপুনি এনেকৈ ফ্ৰাই কৰে মাছৰ যেটো এটা কেঁচেমা সোৱাদ হয় ন বা সেন্ট হয় সেইটো নাইকিয়া হৈ যায় আৰু মাছ কিপিস ফ্ৰাই হোৱাৰ লগে লগে সেইখিনি তেলতে মই পিয়াজ আৰু কেঁচা জলকীয়া দি দিলো আৰু তাৰ আগতে পাঁচফোৰণ দি তেল মাৰিছো অকণমান সৰিয়হ দিছো আৰু নহৰু আদা থেতেলাই লৈছিলো সেইখিনিও দি দিলো আৰু যাতে মছলাখিনি জ্বলি নাযায় তাৰ কাৰণে অকণমান পানী দি পেলাই ধুনীয়াকৈ মই এনেকৈ ভাজি আছো আৰু বিলাহী কেটা মই বইল কৰা নাছিলো বিলাহী এটা লৈছো সেইখিনি কাটি পেলাই ধুনীয়াকৈ ইয়াতে দি দিলো আৰু এতিয়া বিলাহীখিনি গলি যোৱালৈকে নিমখ হালধিও দি দিম আৰু ধুনীয়াকৈ ভাজি থাকিম কম জুইত ভাজিছো দেই আৰু এয়া দেখিছেনে বিলাহীৰ লগত তেলখিনি মিলি গৈছে আৰু তেতিয়া মই বইল কৰি থোৱা আলু আৰু কোমোৰাখিনি দি দিলো আৰু বেলেগকৈ পানী মই যোগ নকৰো কোমোৰা আৰু আলু বইল কৰোতে পানী দিয়াই আছে গতিকে সেইখিনি দি দিলো আৰু অকণমান উতল আহিলে মই মাছ কেপিস দি দিম আৰু মাছ কেপিস দিয়াৰ পিছতো মই 15-20 মিনিট উতলাই হৈ গ'ল মোৰ মাছৰ জোল আৰু গৰমত আমাৰ খুব এলাহ লাগে নহয় জানো এনেকৈ খুব কম সময়তে আপোনালোকে মাছৰ জোল অকণ বনাই খাব পাৰে আৰু খুব মানে ধুনীয়া মছলা বিহীন ধুনীয়া মাছৰ জোল আৰু কোনোবাই হয়তো খায় যদি আপোনালোকে খাইছে তেতিয়াহলে কমেন্ট কৰি জনাব দেই আৰু কেনেকুৱা পালে যিসকলে খোৱা নাই বনাই কেনেকুৱা পালে জনাব আৰু ভিডিওটো যদি ভাল পাইছে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব যিহেতু মই এই ক্ষেত্ৰত নতুন হয় আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে জনাবচোন আৰু আপোনালোকৰ মৰম আশীৰ্বাদ পালে ভাল লাগে নহয় জানো আৰু ভিডিওটো চাই এনে থৈ নিদিব দেই কমেন্ট কৰি এটা জনাব বেয়া পালেও জনাব মই বেয়া নাপাওঁ আৰু ভাল পালেও জনাব নিশ্চয়কৈ আৰু এয়া মই ধুনীয়াকৈ পৰিবেশন কৰি গৰম গৰম ভাতৰ লগত খালো আৰু আপোনালোকেও আশা কৰিছো ভিডিওটো ভাল পালে থ্যাংক ইউ